গুৱাহাটীৰে মই কিক বক্সিং কৰোঁ, তাৰপিছত মই টাইকোৱাণ্ডো কৰিছিলোঁ, মই এক্স বেডমিণ্টন প্লেয়াৰো হয়। চ' ফিজিকেল ফিটনেছটো কিয় লাগে মই সেইটোৰ ওপৰত মই আজি অলপ ক'ব বিচাৰিছোঁ তাৰমানে। চ' মোৰ সৰুৰ পৰা এই বস্তুটো মই ফিজিকেল ফিটনেছৰ মই হেৰিত আছোঁ স্পৰ্টছ ৱৰ্ল্ডত। চ' কি কৰিব লাগে, কেনেকৈ হেৰি কৰিব লাগে, আপোনালোকৰ কি বেনিফিটছ আছে মই সেইটো কৈ আছোঁ। এতিয়া যিহেতু অলপ এক্সপিৰিয়েঞ্চ মোৰ হৈছে, লাইক ইটছ বিন লাইক 20 years মই স্পৰ্টছ লাইনতে আছোঁ সৰুৰ পৰা এনেকুৱা টাইপ। চ' বেনিফিটছ এয়া হয় যে first of all, fitness is something which enables you to complete a task very efficiently and effectively. Like suppose আপোনালোকে ক'ৰবাত গৈ আছে, আপোনালোকে ৰিক্সা বা হেৰি গাড়ী ইউজ কৰিব নালাগে। ইয়াৰ পৰা তাতে গ'লে সোনকালে গুচি যাব পাৰে, যে বাছ ধৰিব আছে, বাছ ধৰিবলৈকে দৌৰি গুচি যাব পাৰে পটককৈ। চ' সেইবিলাক একো মানে সেইবিলাকত বহুত কাম দিয়ে ফিটনেছ। চ' আৰু কেইটামান পইণ্টছ লিখি আহিছোঁ, মানে ফিটনেছৰ বস্তুটো ইমান ডাঙৰ যে আপোনাৰ মানে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ভৰ্তি হৈ যাব। চ' মানে মই কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ কৈ লিখি আনিছোঁ, মানে কিয় লাগে আৰু কিয় হেৰি। ফিজিকেল এক্টিভিটি আপোনালোকক বহুত দিনলৈ আপোনালোকক হেৰি এটা হেল্ডি লাইফ এটা জীয়াই ৰাখিব আপোনালোকক সহায় কৰে তাৰমানে। চ' যেতিয়া আপুনি এক্সাৰচাইজ কৰে, আপোনাৰ ব'ন ষ্ট্ৰং থাকে, আপোনাৰ হাৰ্ট হেল্থ ভাল হয়, চ' আপুনি উশাহ চুশাহ ভালকৈ ল'ব পাৰে, চুগাৰ কণ্ট্ৰলত থাকে। দেন আপুনি কি আৰু এনেকৈ ভাল যেতিয়া হৈ থাকে, আপোনাৰ এটা হেল্ডি লাইফ, তাৰপিছত যি একো বেমাৰ আজাৰ নহয়, সেনেকুৱা টাইপৰ বস্তু এটা চলি গৈ থাকে, চ' একো প্ৰব্লেম নহয়। ছেকেণ্ড আপোনাৰ কাৰ্ডিঅ' ৰেস্পিৰেটৰী চিষ্টেম, মাস্কুলাৰ এণ্ডিউৰেঞ্চ এইবিলাক বাঢ়ে। এই যেনেকৈ দাদাজনে কৈছে চাগে আপোনালোকক, যেনেকৈ কাৰ্ডিঅ' মানে আপোনাৰ কি, কাৰ্ডিঅ' মানে হাৰ্ট হেল্থ। চ' আপুনি যে ৰানিং কৰে, আপোনাৰ হাৰ্ট হেৰিটো ষ্ট্ৰং হয়, হাৰ্ট ভালভছবিলাক। চ' কি হয় তেতিয়া আপোনাৰ ভাগৰ লগাটো কমি যায়। চ' ভাগৰ লগাটো কমিলে আপোনাৰ যোনবিলাক ডেইলি টাস্ক থাকে সেইবিলাক আপুনি কৰিব পাৰে। ইম্পৰ্টেণ্ট ডেইলি টাস্ক লাইক ঘৰৰ কামেই হওক, অফিচত যোৱা হওক, বা আপোনাৰ ডেইলি মানে অহা যোৱা লেবাৰ ৱৰ্ক বা মেণ্টেল ৱৰ্ক। চ' এইবিলাক হেল্ডি বডি লিডছ টু হেল্ডি মাইণ্ড, এইটো নৰ্মেল কথা। চ' সেইবিলাকত হেল্প কৰে। মাস্কুলাৰ এণ্ডুৰেঞ্চ, আপোনাৰ কিবা বস্তু দাঙি লৈ যাব লাগে, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ আইতা মা এনেকৈ কাৰোবাক যদি ক'ৰবাত উঠাই ল'ব লাগে, কাৰোবাৰ বেমাৰ হৈছে ঘৰত, টেক কেয়াৰ কৰিব লাগে, সেইটোতো আপোনাক হেল্প কৰে। তাৰপিছত ইঞ্জুৰিজ আপোনালোকৰ বহুত কম হয় তেতিয়া, কাৰণ কি যেতিয়া আপোনাৰ মাচলটো ষ্ট্ৰং থাকে, ছাপ'জ কিবা পৰি গ'লে, ক'ৰবাত ইম্পেক্ট কৰিলে, এনেকৈ পৰি গ'লে আপোনালোকে ছাপ'জ, কি হয় যদি আপোনালোকৰ বডিটো অলপ উইক থাকে বা হেৰি হৈ থাকে, কি হয় পটককৈ আপোনালোকে মুচুকা খাই যাব পাৰে, বুজি পাইছে। কিন্তু ছাপ'জ আপোনালোকৰ মাস্কুলাৰ এণ্ডুৰেঞ্চ বা মাস্কুলাৰ ষ্ট্ৰেংথটো থাকে, আপোনাৰ কি হয় ছাপ'জ পৰি গ'লে ইম্পেক্টটো অলপ কম পৰে, প্লাছ মানে কি আৰু মানে ষ্টেণ্ডাৰ্ডছবিলাক ষ্ট্ৰং থাকে, মাচলছবিলাক ষ্ট্ৰং থাকে, চ' আপোনালোকৰ ইমান প্ৰব্লেম নহয়। ইঞ্জুৰিজৰ চান্সেছ বহুত কমি যায়, সেইটো এটা। তাৰপিছত আপোনাৰ নেক্সট হ'ল ফিজিকেল হেৰি এক্টিভিটি, আপোনাৰ ষ্ট্ৰেছ ৰিডিউচ কৰে। যেতিয়া আপোনালোকে ফিজিকেল এক্টিভিটি কিবা কৰে, ৰানিং কৰে, স্পৰ্টছ খেলে, মানে বক্সিং কৰে, বেডমিণ্টন খেলে, কিবা কৰে, তেতিয়া কি হয় আপোনাৰ যোনটো এণ্ডৰফিনছ আছে, হৰম'নছ এটা, সেইটো মানে চাইণ্টিফিক হেৰি আৰু মই ইমান ডিপত নাযাওঁ, কাৰণ কি মই ইমান নাজানো, জাষ্ট এইটো জানো যে এণ্ডৰফিন যেতিয়া আপোনাৰ ৰিলিজ হয়, হেপী হৰম'নছ বুলি কয়, আপোনাৰ মুডটো ভাল হৈ থাকে। আপুনি যে ৰানিং কৰি আহে, ইভিনিং ৱাকিং কৰিব গ'লে ক'ৰবাত, ছাপ'জ ঘৰতে এনেকৈ খোজকাঢ়ি আছে, 1 ঘণ্টা কৰক, 45 মিনিটছ কৰক, যিমান আপোনালোকে পাৰে। যেতিয়া আপোনালোকৰ টাস্কটো কমপ্লিট কৰি দিব খোজকাঢ়া, তেতিয়া এটা বস্তু এটা আপোনালোকে ন'টিছ কৰিব, মানে কিবা এটা ভাল এটা ফিলিং এটা। কিন্তু ৱাকিং হয় মানে যিয়ে ফিজিকেল এক্টিভিটিছ কিয় নহওক, ফিজিকেল এক্টিভিটি ছাপ'জ বা কিবা টাস্ক এটা একমপ্লিছ কৰিলে, পৰীক্ষাত ভাল পালে, তাৰপিছত আপোনাৰ কিবা বস্তু জিকিলে, এনেকৈ কৰিলে কিবা এটা হেপী হৰম'নছ এটা ৰিলিজ হয়, কিন্তু ফিজিকেল এক্টিভিটি থ্ৰু দিও হয়। তেতিয়া আপোনালোকে মদ পানী এইবিলাক খাব বুলিও নালাগে, মানে এই নৰ্মেল ফিজিকেল এক্টিভিটি কৰিব, এইটো ভাল এডিকশ্যন। ইটছ কাইণ্ড অফ গুড এডিকশ্যন। তাৰপিছত আপোনাৰ ব্ৰেইন ফাংচনিং অল্ডাৰ এডাল্টছ, লাইক আপোনাৰ এই আইতাহঁত থাকে, ককা হেৰি থাকে, যেতিয়া মানে আপোনালোকে ফিজিকেল এক্টিভিটি কৰে, স্পৰ্টছ খেলে, ব্লাড ফ্ল' ভাল হয়, চ' আপোনালোকৰ বেমাৰ আজাৰ কম হয়, যিহেতু আগতে ক'লো এবাৰ, বেমাৰ আজাৰ কম হ'লে আপোনালোকৰ মানে কি আৰু ব্ৰেইন ফাংচন ভালকৈ চলি থাকে, আপোনালোকৰ না কিবা হেৰি ব্ৰেইন চেলছ আপোনালোকৰ ৰিজেনাৰেট হৈ থাকে ভালকৈ, যিহেতু ব্লাড ফ্ল' অক্সিজেন ভালকৈ যায়, ৱৰ্কআউট কৰিলে ৰেড ব্লাড চেলছবিলাক ভালকৈ ফৰ্ম হয়, আইৰণ পায়। চ' এইটো ওৱান অফ দ্য হেৰি ফেক্টৰ্ছ। বোন ডেনচিটি বাঢ়ে, শ্লিপ কোৱালিটি কৰে, যেতিয়া আপোনালোকে এক্সাৰচাইজ কৰে। বহুতৰ এনেকুৱা ইনচমনিয়া কেনেকুৱা হৈ থাকে, চ' যেতিয়ালৈকে
ভালকৈ পুৰা এক্সাৰচাইজ কৰি থাকে, ভাগৰ এটা লাগি থাকে ন, বাট ডেটছ কাইণ্ড অফ এ গুড ভাগৰ। চ' আপোনালোকে এনেকুৱা টোপনি লাগি যায় আৰু যেতিয়া ৰাতি কাৰোবাৰ টোপনি নহয়, চ' সেনেকৈ হেল্প কৰিব পাৰে আপোনালোকক। চ' আৰু ফিজিকেল এক্টিভিটি আৰু কি হেৰি আছে, এতিয়া নাইবা কিক বক্সিং কৰোঁ, MMA কৰোঁ। এতিয়া আপোনালোকৰ ছাপ'জ ফিজিকেল ফিটনেছটো ভাল থাকিলে, এতিয়া কোনোবাই আপোনালোকক এটেক কৰিব আহিছে, যে কি কৰিব পাৰে, আইদাৰ যদি ফিজিকেল ফিটনেছ ভাল থাকে হেৰি মাৰামাৰি নকৰি পলাব পাৰে আপোনালোকে। ফিটনেছ ভাল থাকিলে ইহঁতে আপোনাক ধৰিব নোৱাৰিব, একদম জোৰত ধৰি গ'ল স্পিন মাৰি গ'ল ইহঁতে পাত্তাই নাপাব কোনো। সেইটো ফাৰ্ষ্ট হেৰি। আৰু ছেকেণ্ড হেৰি আৰু মানে এইটোতো ভালেই আৰু যদি জানে আপোনালোকে চেল্ফ ডিফেন্স, ছাপ'জ কোনোবা আপোনালোকে কেনেকৈ মাৰিব আহিলে এনেকৈ দি দিব, এটা মাৰি ঘুচা মাৰি দিব, হেৰি কৰি দিব। সেনেকৈ কৰিলে আপুনি নিজকে চেল্ফ ডিফেন্স কৰি হেৰি কৰিব পাৰে। এতিয়া লাইক আৰু বহুত কিবা কিবি আছে মানে ফিটনেছৰ কথাটো শেষে নহয়, বস্তুটো এনেকুৱা। চ' মিনিমাম এইটো নহয় যে আপোনালোকে পৰা একদম মানে মৰি চৰি এনেকৈ কৰিব লাগে এক্সাৰচাইজ, কিবা এটা মানে তেজ ওলাই যাব লাগে, সেনেকৈ কৰিব কোনেও নালাগে, এইটো মানে নেচেচাৰী নহয়। এতিয়া চবৰে গ'লছ বেলেগ, কিছুমানৰ স্পৰ্টছৰ কাৰণে, কিছুমানৰ জাষ্ট জেনেৰেল হেল্থ। চ' কিছুমানে এনেকৈ কৰিব জাষ্ট মিনিমাম 45 মিনিটছ বা 30 মিনিটছ, এইটো চব এথলিটছে ক'ব, কি আপোনাৰ আমাৰ দাদাও ক'ব যোনটো কৈ আছিলে, জাষ্ট মানে কিবা এটা টাইম এটা হেৰি দিব লাগে। ইভিনিং দিব পাৰে, যদি দুপৰীয়া টাইম থাকে দুপৰীয়া কৰি দিব পাৰে, ৰাতিপুৱা শুই উঠিলে ৰাতিপুৱা কৰিব পাৰে, ইভিনিং এনি টাইম ইউ কেন ডু ইট। জাষ্ট মানে এটা কিবা এটা কৰিব লাগে। আৰু মানে মেক্সিমাম আজিকালিতো এনেকুৱা টাইপে হৈছে ন, চবেই মোবাইল চাই থাকে, তাৰপিছত বহি থাকে। চ' মানে সেইটো এটা বহুত বেয়া বস্তু হৈছে। চ' সেইটোৰ বাহিৰে আপোনালোকে যদি ঠিক আছে, এইটোতো উপায় নাই, বহিব লাগিব। চ' সেইটোৰ বাহিৰে যদি আপোনালোকে গাড়ী ইউজ নকৰি বা আপোনালোকে ই ৰিক্সা বা এইবিলাক ইউজ নকৰি যদি ওচৰতে কমিউট কৰিব পাৰে, ওচৰতে কমিউট কৰিবৰ কাৰণে আপোনালোকে এক্সাৰচাইজ কৰিব ছাপ'জ টাইম নাপায়, আপোনালোকে খোজকাঢ়ি যাওক, নহ'লে হেৰি বাইক এটা লৈ যাওক। আৰু আজিকালি গুৱাহাটীত যিহেতু মানে যিমান এনেকুৱা ভিৰ হৈছে, আপোনালোকে গাড়ী মানে মটৰটো চলাব নোৱাৰে, এইটোতো এইটো মানে এভইড কৰা, তাতকৈ ভাল মানে চাইকেল নহ'লে খোজকাঢ়িয়ে যাওক, এই বেছি সোনকালেহে হ'ব। আৰু আপোনালোকৰ মানে ফিটনেছো বাঢ়িব। এইটো ওৱান অফ দ্য গুড ৰিজনছ ৱাই ইউ নিড ফিটনেছ এণ্ড ৱাই ইট উইল হেল্প ইউ ইন দ্য লং ৰান। এইটো এটা ৰিজন হৈছে। আৰু চ' মানে এইখিনিয়ে মই ক'ব বিচাৰিছিলোঁ। আৰুতো বহুত বস্তু আছে, এইটো মানে কি আৰু এইটো প্ৰেক্টিকেলি যদি কেতিয়াবা দেখা পাওঁ বা এইটো ৰিয়েক্ট কৰিব পাৰিম। চ' এইখিনিয়ে মই কৈ মানে সমাপ্ত কৰিব বিচাৰিছোঁ। Thank you. Thank you. So, আমাৰ কনসালটেন্টৰ হেল্প লওক, ইমান আহিবা জাষ্ট সবকে টেষ্ট কৰিবা। বনোৱা আছে জাষ্ট উঠি ল'বা, তুমি কৈ দিবা। এতিয়া উঠিব পাৰে, কিয় যোৱা? তুমি অকণমান ৰখিবা দেই। আছোঁ। ঠিক আছে। এইটো হ'ল এনাৰ্জিৰ কাৰণে, কেনেকৈ ক'লে আমি আকৌ ট্ৰেইনিং কৰিছোঁ কোম্পানীৰে, ঠিক আছে। মই ল'ব আৰু এতিয়া অল প্লান্ট প্ৰটিন বেলেগ এটা খাব, ঠিক আছে। কি হ'ল আৰু আইচোটনিক হয়, খাই দিয়কচোন। খাই পেলাই এনাৰ্জি আহিছেনে ক'ব অকণমান? আহিছেনে? এতিয়া প্ৰেজেণ্টেশ্যন বহুত দিব পাৰিব দিনটোত। আগতে যদি এটা হৈছিলে, এতিয়া 4-5টা প্ৰেজেণ্টেশ্যন দিব পাৰিব। আইচোটনিকৰ দুটা ফ্লেভাৰ আছে।